পশুপালন আৰু ক্ষুদ্ৰ চাহ খেতিৰে স্বাৱলম্বী গীতিবাৰী জড়িত হৈছে। বৰ্তমান মোৰ ছাগলী ফাৰ্ম আৰু পল্ট্ৰি ফাৰ্ম আৰু কেইজনীমান জাৰ্চি আছে আৰু মই চাহ খেতিৰ লগত জড়িত। ছাগলীৰ ক্ষেত্ৰত আপোনাৰ কেনেকুৱা উপাৰ্জন কেনেকুৱা আৰু কিমান ছাগলী আছে? 50খন ছাগলী আছে বৰ্তমান আৰু ছাগলীৰ লগত মোৰ উপাৰ্জনটো ভাল। ছাগলী আপুনি ক'ৰ পৰা হেৰি কৰে? মই পাঞ্জাৱৰ পৰা। পাঞ্জাৱৰ পৰা আনি। হয়। মুৰ্গী কিমান আছে আপোনাৰ? মুৰ্গী বৰ্তমান 1500 আছে 2000 আছিল 500 ওলাই গ'ল 2000 আছে 1500 আছে আৰু। ছাগলীটো উপাৰ্জন কেনেকুৱা হয় ছাগলীৰ ক্ষেত্ৰত আপোনাৰ? ছাগলীৰ ক্ষেত্ৰত উপাৰ্জনটো ভাল হয়। কিমান হয় বছৰত? বছৰত মোটামুটি 10 লাখ টকামান হৈ যায়। 10 লাখ টকা হৈ যায়। হয়। আৰু মুৰ্গীৰ ক্ষেত্ৰত কেনেকুৱা হয়? মুৰ্গীৰ ক্ষেত্ৰততো এইটো এটা লটত 1500 মুৰ্গীত 70-80 হাজাৰ টকা। ওদালগুৰি জিলাৰ পানেৰী বিধানসভাৰ অন্তৰ্গত গীতিবাৰীৰ উদ্যমী যুৱক বিকাশ শৰ্মাই 2015 চনৰ পৰা ছাগলী, জাৰ্চি গাই, মুৰ্গী পালন কৰি 15 লাখ টকা উপাৰ্জন কৰি সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। আদৰ্শ পশুপালক বিকাশ শৰ্মাই উন্নত জাতৰ ছাগলী, বিটল, গুজৰি, চিৰহী আৰু বাৰবৰী প্ৰজাতিৰ ছাগলীসমূহক মাকৈৰ গুৰি, নিপিয়াৰ, গছৰ পাত, চাপৰ আদি খাদ্য যোগান ধৰে। এইটো উন্নত জাতৰ ছাগলী হয়। এইটো ৰাজস্থানৰ পাঞ্জাৱৰ ছাগলী এইবিলাক। এইটো চিৰহী, বাৰবাৰী, গুজৰি আৰু বিটেল। যাতে আপুনি আনি পেলাই তেখেতসকলক সেইখিনি ছাগলীখিনিক আপুনি কেনেকুৱা ধৰণৰ আপুনি হেৰি কৰে? খোৱা খাদ্য পৰা আদি কৰি? খাদ্য আমি মোৰ বাগানৰ যোনটো গছ লগোৱা আছে এইটো ঘাঁহ ইহঁতক দিওঁ, পাত ঘাঁহটো ইহঁতক দিওঁ আৰু মাকৈ গুড়া দিওঁ এইখিনিয়ে। আৰু সিহঁতৰ পৰা যোনটো মল মূত্ৰ ওলায় এইখিনিয়ে মই বাগানত দিওঁ আৰু পল্ট্ৰি ফাৰ্মৰ পৰাও যোনটো ৱেষ্টেজ মল মূত্ৰ যোনটো থাকে এইখিনিও মই বাগানত দিওঁ। বিয়াই সবাহে পূজাই অতিথিয়ে ছাগলী মাংস অতি প্ৰয়োজন। তেওঁৰ ছাগলী অসমৰ বিভিন্ন ঠাইৰ লগতে ভাৰতৰ অন্যান্য প্ৰদেশলৈ ৰপ্তানি হয় বুলি জানিব দিয়া বিকাশে পঞ্জাৱৰ পৰা উন্নত প্ৰজাতিৰ ছাগলীসমূহ ক্ৰয় কৰি ৩-৪ মাহ ৰাখি ডাঙৰ দীঘল কৰে। আনহাতে 40 বিঘা মাটিত চাহ বাগিচাৰ খেতিৰে তেওঁ আদৰ্শ খেতিয়ক হিচাপেও পৰিচয় দাঙি ধৰিছে। চৰকাৰৰ পৰা কোনো সা সুবিধা বা আৰ্থিক সাহায্য লাভ নকৰাকৈ নিজৰ সাঁচতীয়া কষ্টপাৰ্জিত ধনেৰে আদৰ্শ দেখুওৱা পশুপালক ক্ষুদ্ৰ চাহ খেতিয়ক বিকাশ শৰ্মা আমাৰ সকলোৰে আদৰ্শৰ অন্য এটি নাম। আহকচোন তেওঁৰ বিষয়ে জানো হওক এক ক্ষুদ্ৰ প্ৰতিবেদন। মোটামুটি আপোনাৰ মুৰ্গীৰ ক্ষেত্ৰত আয় কেনেকুৱা হয় আপোনাৰ বছৰি আয় কেনেকুৱা হয়? মুৰ্গীৰ ক্ষেত্ৰত 4 লাখ টকামান হয়। আপোনাৰ কিমান বিঘা বাগান আছে? বাগান মোৰ 40 বিঘা। 40 বিঘা বাগান। হয়। তাৰ পৰা কেনেকুৱা আপোনাৰ লাভৱান কেনেকুৱা? বাগানৰ পৰা লাভৱান বুলি ক'লে ঠিকে আছে, ইমান বেছিও নহয়। বাগানৰ পাতৰ সময়ত পাতৰ ৰেটটো বহুত কম হৈ যায়। যোনটো আমি উচিত মূল্য পাব লাগে এই মূল্যটো আমি নাপাওঁ আৰু লেবাৰ কষ্টিং আৰু মেডিচিন মিলাই পেলাই বাগানত ইমান বেছি আগত যেনেকুৱা ভাল পাইছিলোঁ এতিয়া তেনেকুৱা ধৰণৰ নাই। সাৰৰ দাম বাঢ়ি গৈছে। যোনটো ইউৰিয়া যোৱা বছৰ আমি 350কৈ লৈছিলোঁ এতিয়া 600+ হৈ গ'ল। DOP 2000 টকা হৈ গ'ল। MOP 1300-1400 টকা হৈ গ'ল। চাহ খেতিটো কৰিব নোৱাৰাৰ নিচিনা হৈ গৈছে বৰ্তমান সময়ত। পাতসমূহ ক'ত আপুনি হেৰি কৰে? পাতসমূহ মই নিজে ফেক্টৰীত ছাপ্লাই দিওঁ মেঘৰ। Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.